মহান শিল্পী সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ আজি 10ম মৃত্যুবাৰ্ষিকীত তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি চিত্ৰশিল্পী অজিত লস্কৰৰ ৰচিত কবিতা এটি আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম ৰিক্ততা। ৰিক্ততা নীৰৱে নিৰলে নিৰপেক্ষতাৰে বোৱাই দিলা তোমাৰ নিজৰি কাপে আমাৰ প্ৰতিটো পৃষ্ঠা। সমগ্ৰ জাতি আজি পৰিতুষ্ট তোমাৰ সাৰগম্ভীৰ বক্তৃতাৰে শব্দৰ মায়াজালেৰে। গীতৰ লহৰে লহৰে এক অনন্য শিহৰণ সিঁচি দিলা দেহৰ কোহে কোহে। গীতৰ লহৰে লহৰে এক অনন্য শিহৰণ সিঁচি দিলা দেহৰ কোহে কোহে। তোমাৰ বাক্য বিন্যাসত কিমান যে আছে গভীৰতা আৰু কিমান যে আছে উদাৰতা। কৰিলা তুমি আমাৰ কাৰণে ধ্যান, সকলোকে দিলা প্ৰতিবিধান। কৰিলা তুমি মানুহৰ কাৰণে ধ্যান, সকলোকে দিলা প্ৰতিবিধান। তোমাৰ মহাৰ্ণৱত পাওঁ আমি মানৱতা আৰু কিমান যে পাওঁ মাদকতা। তোমাৰ পৰিণামদৰ্শিতাই হ'লো আমি দূৰদৰ্শী। তোমাৰ অবিহনে যেন আমিবোৰ এক অনিশ্চিত ভৱিষ্যতবিহীন যাত্ৰী। তোমাৰ অবিহনে যেন আমিবোৰ এক অনিশ্চিত ভৱিষ্যতবিহীন যাত্ৰী। আহিবানে আকৌ ঘূৰি, আহিবানে আকৌ ঘূৰি? কাৰণ আমিতো তোমাৰ মানত মাথো পিপীলিকা। কাৰণ আমিতো তোমাৰ মানত মাথো পিপীলিকা। কোনে পুৰাব আজি, কোনে পুৰাব আজি তোমাৰ ৰিক্ততা? কোনে পুৰাব আজি তোমাৰ ৰিক্ততা? ধন্যবাদ। মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি, মানুহে মানুহক বেচিব খুজি, মানুহে